নমস্কাৰ জনাই মই সীমাশ্ৰী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু লগতে আজি বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা আৰু শুভকামনা সকলোকে জ্ঞাপন কৰিছোঁ আৰু দেখিছে মানুহজনে গাড়ী ধুই আছে যেহেতু পূজা সেইকাৰণে আজি নিজে গাড়ী ধুইছে আৰু এইফালে ছোৱালীৰ গাড়ীখিনিও লৈ আহিছে তাই যি দুখন গাড়ী চলাইছিল সেই দুখন গাড়ীও লৈ আহিছে ধুবৰ কাৰণে আৰু তেওঁ ধুনীয়াকৈ ঘূৰিয়াই গাড়ী ধুই আছে আৰু মই মনে মনে ভিডিঅ' কৰিছোঁ তেওঁ গম পোৱা নাই তেওঁ মোক আগতে কৈছে মানে খালী গাই আছোঁ ভিডিঅ' নকৰিবা কিন্তু তথাপিতো যিহেতু অকণমান ক্লিপ লাগে মোক সেইকাৰণে মই মনে মনে কৰিছোঁ আৰু এইফালে এতিয়া ছোৱালীকো লগাই দিছে গাড়ী ধুবৰ কাৰণে যিহেতু ইহঁতে এতিয়াৰ পৰা এইবোৰ কাম অলপ অলপকৈ শিকিব লাগিব সেইকাৰণে চব কামতে আগবঢ়াই দিওঁ কৰিবৰ কাৰণে অলপ টাইমৰ কাৰণে আৰু সিহঁতেও মনত বহুত আনন্দ পায় এইবোৰ কাম মাক দেউতাকৰ লগত কাম কৰি সিহঁতেও আনন্দ পায় সিহঁতেও নিজকে ডাঙৰ হোৱা যে কোনো কৰে কিজানি সেইকাৰণে ডাঙৰৰ কামবোৰত বেছিকৈ আগভাগ ল'ব খোজে আমাৰ মা দেউতাৰ কামতে হওক আমি কৰা কামতে হওক তাই মানে আগতেই যায় মায়ে যদি কেতিয়াবা চাউল জাৰি থাকে তেতিয়াও তাইকো জাৰিব দিব লাগে তেনেকুৱা আৰু চব বাচ্ছাবিলাক তেনেকুৱাই কিজানি আৰু এতিয়া ধুনীয়াকৈ তাই দেউতাকৰ লগত গাড়ী ধুই আছে দেউতাকক সহায় কৰি আছে সহায় মানে আৰু কি তাই যিহেতু আনন্দ পাইছে সেইকাৰণে তাইক সেইখিনি কৰিব দিছোঁ আৰু তাইক দিব লাগে এতিয়া দিয়া কৰি আছে আৰু দিয়া মই ধুম তেনেকৈ মানে হেৰি কৰি আছে দেউতাকৰ কামনি কৰি আছে আৰু দেউতাকে দিলে এখন চেম্পু লগাই পেলাই তাইক কৰিব দিলে আৰু চাওকচোন জানো ডাঙৰ ছোৱালীহে কি ধুনীয়াকৈ কৰিছে এয়া চাওক কি ধুনীয়াকৈ কৰি আছে তাই মই ভাবোঁ ইহঁতক কামবিলাকত অকণমান মানে কি কৰিব দিব লাগে তেতিয়া জানিব মানে ভাল পাব এতিয়াৰ পৰা যদি কামবিলাকত লগাই তেতিয়া কিজানি ডাঙৰ হ'লেও কাম নকৰোঁ বুলি ক'ব নোৱাৰে যিহেতু আজিকালি কাম কৰি খাবই লাগিব সেইকাৰণে সিহঁতক এতিয়াৰ পৰা কাম শিকাব লাগে যিকোনো কাম অলপ অলপ মানে বহুত টান কামটো আমি কৰিব নিদিওঁৱে তথাপিতো যিটো কাম কৰি সিহঁতে মনত আনন্দ পায় সেই কামখিনি আমি কৰিব দিব লাগে আমি ওচৰত থাকি পেলাই সিহঁতক কৰিব দিব লাগে আৰু এইফালে দেউতাই লোৰ সঁজুলিবিলাক গোটেই ধুনীয়াকৈ ধুই পেলাই ৰ'দত দিছে যিমান লোৰ সঁজুলি আছে গোটেইখিনি ওলাই নিছে আৰু ইয়াত মানে আটাৰ দিনৰ বস্তু আছে সেইকাৰণে ধুনীয়াকৈ আনিছে আৰু আজি নিজে মালা গুঠি পেলাই গাড়ীত লগাম কিনা মালা নলগা আজি মানে দেউতাই কৈছে এইবাৰ আমি নিজে মালা গুঠি পেলাই লগাম আৰু সেইকাৰণে ছোৱালীক দেখাই আছোঁ মালা গুঠা তাইকো দেখাই আছোঁ আৰু নিজেও কৰি আছোঁ আৰু এইফালে চাওকচোন তাই কিমান ফূৰ্তি পাইছে গাড়ীকেইখনত তাইৰ গাড়ীখনত সেইডাল মালা দিয়াৰ কাৰণে তাই বিৰাট ফূৰ্তি পাইছে এতিয়া গাড়ী চাড়ী ধোৱা হৈ গ'ল আৰু এতিয়া পূজা কৰি আছে মানুহজনে গাড়ীত আৰু আপোনালোকেও বিশ্বকৰ্মা পূজা কৰিলেই চাগে আৰু কোনে কোনে কেনেকৈ পূজা কৰিছে জনাব আৰু আজি পূজা কৰা সেই গাড়ীখিনি ধোৱা শেষ হোৱাৰ পিছত মানে এটা বেয়া খবৰ পালোঁ যিটো খবৰৰ কাৰণে আমি মানে মায়ে মন্দিৰটো মুচিলে কিন্তু মন্দিৰটো মুচি পেলাই চাকি গছো ভালকৈ জ্বলাব নাপালে আমাৰ মানে ভাগিৰে কোনোবা বৰমা এজনী দূৰত থাকে মই চিনি নাপাওঁ বাৰু বৰমা এজনী ঢুকাল আমাৰ সম্পৰ্কীয় বোলে ভাগি হয় সেইকাৰণে আমি নেপায় মানে গাড়ী চাড়ী ধোৱাৰ পিছতহে গম পালোঁ সেইকাৰণে মনটো বেয়াও লাগিল যিহেতু শৰাইৰ কাৰণে গোটেইখিনি যা যোগাৰ কৰা গৈছিল কিন্তু শৰাইখনে দিব নাপালোঁ আৰু এতিয়া মানুহজনে পূজা কৰা হ'ল চাবচোন ছোৱালী কি কৰি আছে বাপৰে তাইও সেৱা কৰিছে কেতিয়াবা এনেকুৱা হয় ন ভগৱানৰ কাৰণে যোগাৰখিনি কৰি থৈ দিয়াৰ পিছতো ভগৱানক দিব পোৱা নাযায় তেতিয়া কিন্তু মনটো সঁচাকৈ বহুত বেয়া লাগে আজি আমাৰো তেনেকুৱা হ'ল মনটো বেয়া লাগি গৈছে যেতিয়া দেউতাই আহি পেলাই মায়ে চাকি লগাব খুজিছিলে তেতিয়াই মানে দেউতা আহি ক'লে যে এনেকৈ বৌজনী ঢুকাল ডিব্ৰুগড়ৰ হয় সেইকাৰণে বৰ বেয়া লাগিল আৰু মায়ে শৰাইখন নিদিয়াকৈ ওলাই আহিল মন্দিৰৰ পৰা আৰু মই ভাবিলোঁ এইখিনি ধোৱা নহ'লে আৰু বেছি বেয়া লাগিল হয় যদি গাড়ীকেইখন ধোৱা নহ'ল হয় তেতিয়া আৰু বেছি মনটো বেয়া লাগিল হয় এতিয়া তথাপিতো অকণমান নিয়ম কৰিব পাৰিলোঁ আৰু এতিয়া চবতে তেওঁ ফুট লগাই দি আছে আৰু ভিডিঅ'টি চাই পেলাই কেনে পাইছে আপোনালোকে জনাব আৰু যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব দেই আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে প্লিজ সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব
ধুনীয়াকৈ তেওঁ চবতে ফুট লগালে আৰু অকণমান ফুল ছটিয়াই দিলে আৰু আজিৰ ভিডিঅ'টি ইমানখিনিয়ে। এতিয়া বাই বাই।